মই সৌৰভ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজি নতুন ভিডিঅ'টো লৈ আছোঁ। বৰ্তমান মই পথাৰৰ মাজত আছোঁ। আপোনালোকে চাই লওক ধুনীয়া পথাৰখন। এতিয়া বৰ্তমান ইফালে আমাৰ দাদা এজনে হাল বাই আছে, আমাৰ কুকুৰাটো হালখিনি বাই আছে মানে তাকে মাছ ওলাইছে নেকি চাব আহিলোঁ। এতিয়া মাছ চামগৈ, চাই লওক মই আপোনালোকক বিষয়ে। ইফালেও হাল বাই আছে, মাছ মাৰি আছে মাহঁতে। ইফালে কঠীয়া ওখ হ'লে আৰু এইকেইটা মাছেই নাই, মাছ নাই। বৰ্তমান মই দুপৰীয়া ভাত সাজ খাই আহি আগৰবাৰ পথাৰত আহিলোঁ। পথাৰত মানে আমাৰ মাটিখিনিত পানী উঠাই নাই, পানী উঠাব লাগিব। মানে কি হয়, ইফালে মানে অলপ ডবল তিনিটা আছে, ইফালৰ পৰা পানীখিনি ডবলকেইটা উঠাব লাগিব। তাৰ কাৰণে মই আলি দুখৰ দিব আহিলোঁ। ইফালে চাই লওক পানী নাই। সেইফালে শেষত আলিৰ ওচৰত পানী আছে, আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাব। চাই লওক এইকেইটা ডবল পানী আছে, মানে সিফালে পানী নাই। এতিয়া ইয়াতে আলি এখন উঠাব লাগিব, আলিখন জাপ দিব লাগিব। আলিখন জপোৱাৰ পিছত পানী সোমাব ডবলকেইটাত। মানে কি ক'ম আৰু, ইফালে অলপ ওখ, অলপ চাপৰ হয়। পানীখিনি উঠাব পৰা নাই, এতিয়া পানীখিনি উঠাম। বৰা মাছ পাইছোঁ, মাছ আজি আমাৰ ট্ৰেক্টৰ হাল বোৱাহে হৈ গ'ল। পিছফালে খালৈটো আছে। মাছ নাপালেও, মাছ বহুত সৰু সৰু হৈছে। মাছ নতুন পোৱালি দিয়া মাছটো মাছ ধৰা নহ'ল। বোকা পালোঁ দুটা, কাঠৰা পালোঁ এটা। এতিয়া আগবেলা পাইছিলোঁ। এতিয়া মই পথাৰৰ পৰা ঘৰলৈ যাব লৈছোঁ। ঘৰত যোৱাৰ আগতে আপোনালোকক আমাৰ সিফালৰ মানে বানপানী গোটেই আমাৰ কঠীয়া আছিল, বানপানী গোটেই শেষ কৰি দিলে। মানে পেলোৱাৰ পিছদিনাখনৰ পৰাই গোটেই নেৰানেপেৰা বৰষুণ, তাৰপিছত আকৌ বৰষুণ দি থোৱাৰ কাৰণে বানপানী আহিল। সোঁফালে নদীটো আছে, নদীটোৰ ফালৰ পৰা মানে মাথাউৰিটো ভাঙি পানী সোমাই গ'ল। মই সৌৰভ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ভিডিঅ'লৈ। বৰ্তমান মই মানে পথাৰত আলি জাপি আছোঁ, মানে ডবলকেইটামান পানী আজি উঠাব নোৱাৰিলোঁ। ইফালে আলি জাপি আছোঁ। চ' আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই লওক। ডবলকেইটাত পানী নাছিল, এতিয়া পানী উঠিল। চ' অহাকাইলৈ মই আকৌ ইয়াতে হাল বাম।
চাওক আপোনালোকক দেখুৱাই আছোঁ এইবিলাক পানী মই সম্পূৰ্ণ পানী উঠুৱাই দিলোঁ অহাকাইলৈ হাল বাম চ' ইফালে বেলিটো ফাটিব আৰু বেছি সময় নাই নমস্কাৰ মই সৌৰভ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ তৃতীয় দিনৰ ভিডিঅ'লৈ চ' মই মানে পথাৰত হাল বাই আছিলোঁ ৰাতিপুৱাই এই হাল বালোঁ তাৰপিছত আকৌ মই ঘৰত ভাত খাব গ'লোঁ দেউতাই হাল বাই আছে এতিয়া মই আকৌ এবাৰ হাল বাম চ' মই হাল বাই থকাত অকণমান ভিডিঅ' কৰিছিলোঁ সেইখিনি আপোনালোকক চাই লওক হাল বাই আছে এতিয়া মই আকৌ হাল বাম ইয়াতে চাহ পানী খাই এতিয়া আকৌ ইফালে আগত হাল বোৱা হৈ গ'ল ইফালে বাই থৈ আহিলোঁ এতিয়া এইখিনি বাম এইখিনি মই এতিয়া হাল বাম চাৰিবাৰ চাহ কৰোঁ মানে এইটো চাহ মানে আমি ক'ব গ'লে মানে মাটিখিনি কাৰাই লৈছোঁ বুলি ক'ব লাগিব মানে মাটিখিনি এক চাহ মাৰি কোমল কৰি ল'ম কোমল কৰি লৈ আলি কাটিম আলি জাপিম তাৰপিছত আকৌ এক চাহ দি লাহেকৈ আলি দিম আলি চালি দি শেষত আকৌ দুই চাহ মাৰি উপায় কৰিবৰ কাৰণে চাই থাকক আৰু চাই ভাল পায় লাইক মই দুপৰীয়া হাল চাল বাই মানে ঘৰত ভাত খাব গ'লোঁ ভাত খাব যোৱাৰ পিছত বহুত ভাগৰ লাগিল চ' তাৰ কাৰণে পিছবেলা নাহিলে আকৌ ইফালে তেলো শেষ হৈছে ত' চাই লওক আপোনালোকে এইখিনি বালোঁ হাল বালোঁ এইখিনি হাল বাই মানে ট্ৰেক্টৰখনো তেল শেষ হ'ল তেল শেষ হোৱাৰ কাৰণে হাল নাবালোঁ আকৌ অহাকালি ইমান বাম ওফালে আছে অলপ আগলৈকে ইয়াতে 3 বিঘা 3.5 বিঘামান হ'ব নেকি চ' অহাকালি বাম তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি আপোনাৰ ভিডিঅ' চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰিব নালাগে তো আজিলৈ ইমানে টাটা বাই বাই